हेलो फ्रेंड्स, आज बनाब लैसो आंगली पिठा। पिठाखिनि भालदरे मथि लैसो। ताते दिसो अकमान निमख और ठंडा पानी दी मथिसो। या देखिसेने एतिया दीघल दीघलके शेप दी गइसो। उसरते मोर छोवालिओ दी गइसे शेप। जुइकुरा धरि केराहीটো पाति दिलो। जुइते बनाइसो। भाबिलो जुइते बनाओ, ठंडा बतर হৈ আছে। खाइও टेस्टी হ'ব। আকৌ দিছো গৰু গাখীৰ। ঘৰতে গৰু গাখীৰ আছিলে, সেইবাবে গৰু গাখীৰে ব্যৱহাৰ কৰিছো, পেকেট গাখীৰ ব্যৱহাৰ কৰা নাই। এয়া দিছো সোৱাদ অনুযায়ী চেনি। আপোনালোকে কিমান পৰিমাণৰ চেনি খাই ভাল পায় সিমানটো দিব। মই অলপ বেছিকৈ খাওঁ যে, সেইবাবে বেছিকৈ দিছো। এয়া আহিছে ওচৰ বৌ এগৰাকী। পিঠা খাবলৈ বুলি মাতিলো তেওঁক। অসুস্থ তেওঁ আহিছে আৰু অকমান লাহে লাহে খুচকাৰি। এয়া চেনিখিনি ভালদৰে গুলি লৈ পিনে পিঠাখিনি এটা এটাকে দি দিম। এয়া দেখিছেনে, এটা এটাকে দি গৈছো। এই পিঠাটোক আপোনালোকৰ জেগাত কি বুলি কয় কমেণ্ট কৰিবচোন। মই ইয়াৰ নাম নাজানো, সেইবাবে দীঘল দীঘল হোৱাৰ বাবে আঙুলি পিঠা বুলিয়ে কৈছো। আৰু এইফালে ভালদৰে উতলিব দিছো অকমান। উতলাৰ পাছত অকমান লৰচৰ কৰি দিছো সিজিবৰ বাবে। এয়া দেখিছেনে, সিজাৰ পিছত পিঠাটো অকমান ডাঙৰ ডাঙৰ হৈ যায়। ভালদৰে অলপ লৰচৰ কৰি দিব পিঠাটো, তেতিয়া ভালদৰে সিজিব। এয়া দেখিছেনে, ব্লেক টাইগাৰ আমাৰ জুই ফুৱাবলৈ আহিছে। জুইকুৰা ধৰিব পাবহে লাগে, তেওঁ আহি ৰেডি হৈ যায় জুই ফুৱাবলৈ। পিঠাখিনি সৰহ হোৱাৰ বাবে একেবাৰে চেপ দিব নোৱাৰিলো, সেইবাবে আকৌ এবাৰ চেপ দি দিছো। এই পিঠাখিনি উতলিছে আৰু। পিঠাবিলাক সৰহ হোৱাৰ বাবে একেবাৰে চেপ দিব নোৱাৰিলো, সেইবাবে লাহে লাহেকৈ দিছো। আৰু এতিয়া ভালদৰে লৰচৰ কৰি দিম সিজিবৰ বাবে। গাখীৰটো অকমান কমিবলৈ দিব, তেতিয়া গম পাব যে সিজি গৈছে, তেতিয়া আপোনালোকে নমাই দিব পাৰিব।